হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভালেই। মই আজি বহুত দিনৰ মূৰত এটা ভ্লগ ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আজি দিনটো এটা বহুত বিজি ডে হ'বলৈ গৈ আছে বিকজ মই এতিয়া প্ৰায় 11টা বাজিছে। মই 12টা বজাৰ মানত মই মোৰ ফেমিলিৰ লগত যাম এটা ৱেডিং ৰিচিপশ্যন এটেণ্ড কৰিব আৰু তাৰ পিছত ক'ত যাম সেইটো অলপমান ছাৰপ্ৰাইজ হৈয়ে থাকক। তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকেও চাই থাকিব। আৰু এয়া মই একদম ধুনীয়াকৈ ৰেডি হৈছোঁ। বেছি একো তেনেকুৱা পিন্ধা নাই। এটা চিম্পল এম্ব্ৰইডাৰীড কুৰ্তি, দেন হোৱাইট পেণ্ট এণ্ড দেন জুমকা আৰু বাছ সিমানেই। চিম্পলকৈ ওলাইছোঁ বিয়ালৈ। মোৰ বায়ে যিহেতুকে মানে একদম ধুনীয়া চুইদাৰ পিন্ধি আহিছিলে, মোকো কৈছে তও এনেকুৱা এটা পিন্ধ, কিন্তু মই তেনেকুৱা পিন্ধিলেও আকৌ বাহিৰে মই তাৰ পৰাই মোৰ লগৰজনীৰ ঘৰলৈও যাব লাগিব, ৰাতিটো থকা কথা আছে, সেইবাবে দিগদাৰ হ'ব কাৰণে মই চিম্পলকৈ ওলালোঁ। আৰু বিয়াটো আৰু খোৱাৰহে কথা ন। তাৰপিছত এয়া দেখিছেনে আমাৰ টিকলি একদম ওলাই গৈ ৰেডি হৈ আহিছে। তাইৰ মাক যিহেতুকে নাযায়, ভায়েক সৰু হৈ আছে এতিয়া, তাইৰ 2 মাহ হৈছেহে, সেইবাবে খুৰীও নাযায়, তাইও আমাৰ লগতে ওলালে সেইবাবে যাবলৈ। আৰু এয়া দেখিছেনে বেবীটোৰ নাম অম্লান জ্যোতি ৰাখিছে আৰু সেয়া সি কান্দিয়ে থাকে। এনেকৈ মানে তাক লৈয়ে থাকিব লাগে, আমনি কৰে বাৰু অলপ। আৰু আমি ক'ৰবালৈ যোৱাৰ আগতেই যিহেতু আইতাহঁতৰ ঘৰত নোসোমোৱাকৈ নাযাওঁৱেই, সেইটো কাৰণে সোমাইছোঁ। আৰু অৱশ্যে আমাৰ লগত আইতাও গৈছিলে আৰু ছোৱালী মোৰ লগত ফ্ৰণ্ট ছিটতে বহিলে। তাই মোৰ লগত যি কথা কৈ গৈ আছে, বাটটো মানে সোনকালে পাৰ হৈ যোৱা নিচিনা লাগিলে। আৰু টাউনৰ মাজত গাড়ী ৰাখিবলৈ যে কিমান অসুবিধা, এইটোতো আৰু চবেই জানেই। কিন্তু বিয়া খাবলৈ অলপ কষ্টটো কৰিবই লাগিব আৰু ন। সেইবাবে অলপ দূৰ খোজকাঢ়িলোঁ আৰু গৈ পেলাই ধুনীয়াকৈ বিয়াঘৰ পালোহি। আৰু বিয়াঘৰত সেইকণ সময়ত অৱশ্যে কোনো অহা নাছিলে, যিহেতু আমিয়ে পৰিয়ালৰ মানুহ, সেইবাবে আমি প্ৰথম গৈছোঁ, নহ'বা জেঠাই বহুত বেয়া পালে হয়। আৰু এয়া আমাৰ খুৰীহঁত চব আহিছে, চব লগ হৈছে আৰু একদম ধুনীয়াকৈ সকলোৱে মিট আপ কৰিছে। যিহেতু ফেমিলি ফাংশ্যন এটা হ'লেই সকলোবোৰ একলগ হোৱা যায়। তাৰপিছত এয়া দেখিছেনে, মই এইটো ক্লিপ লওঁতে অলপমান খেলি মেলি হ'ল বাৰু, কিন্তু তথাপিতো একো নাই, নিদিওঁ বুলি ভাবিছিলোঁ, ফিৰবি দেখাইছোঁ আৰু ডেক'ৰেশ্যনটো পিছপিনৰ। এইখিনি বহুত বেছি ধুনীয়া লাগিছে, চিম্পল য়েট এলিগেণ্ট, ভাল লাগিছে আৰু। তাৰপিছতে গৈয়ে খাবলৈ গ'লোঁ, একদম গৰম। আজি বেছি একো লোৱা নাই, মটনটো মই লোৱাই নাই বাৰু। নান আৰু পনীৰ খালোঁ প্ৰথমতে, বহুত টেষ্টি হৈছে খানা। আৰু নাজানো ভোক লাগি আছিল কাৰণেই নে গৰম হৈছে কাৰণেই মানে বহুতেই বেছি ভাল লাগিলে খাই পেলাই। আৰু তাৰপিছতে মই খাই কৰি হোৱাৰ পিছত মই অলপমান যোগাৰো ধৰিলোঁ, যিহেতু পেহীহঁতো আহি পালেহি। আৰু তাৰপিছতে সকলোকে টাটা বাই বাই জনালোঁ, যিহেতু মোৰ ফ্ৰেণ্ড আহি গ'ল, নয়ন আহি গ'ল যিহেতু, সেইবাবে সকলোকে বাই বাই কৰি মেলি মই আহি গ'লোঁ। আৰু আমি টমটমত উঠি পেলাই আমাৰ লগৰজনীৰ তালৈ গ'লোঁ। তাইৰ ঘৰ বেছি দূৰত নহয়, ওচৰতে হয় আৰু 5 মিনিট বা 10 মিনিট 10 মিনিট নহয়, 5 মিনিটেই লাগিছে গৈ পাওঁতে। আৰু এয়া গৈ পেলাই তাত ৰৈ আছোঁগৈ। তাই যিহেতু নিজৰ মেকআপটো কৰি লৈছে, আমি গৈ পোৱালৈ তাই নিজৰ মেকআপ কৰি হ'লেই অৱশ্যে। আমি তাইক ড্ৰেছ আপখিনি আৰু জুৱেলাৰী সেইখিনি আমি ধুনীয়াকৈ পিন্ধাই কৰি দিছোঁ। আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে তাইক দেখিবৰ কাৰণে। তাই বহুত প্ৰেক্টিছ কৰি আছে, বেচেৰীয়ে বহুত মানে কষ্ট কৰিছে। তাই বাৰু পিছে একদম উৎপাত লগাই দিছে, যাওঁকৈ মেমে বোলে একদম 5টাত পোৱাকেই মাতিছে। কিন্তু আৰু আমাৰ ইয়াততো আৰু 5টা বুলি ক'লে 6টা বাজেই। তথাপিতো যেনেকৈ আছোঁ তেনেকৈ ওলাই কৰি গৈ পেলাই পালোঁগৈ। চিট অৱশ্যে ভালেই পালোঁ বাৰু। আৰু দেখিছেনে সকলোখিনি ইমান ধুনীয়া লাগিছে নহয়, চব ওলাই কৰি আহিছে, সৰু বাচ্চাবোৰো ধুনীয়াকৈ ওলাই আহিছে, বহুতেই ধুনীয়া লাগিছে মানে দেখি পেলাই। তাৰপিছতে আমিও এয়া চাই কৰি পেলাই পূৰা বিজি হৈ আছোঁ। আৰু আমাৰ লগৰ আৰু 2জনী আহিলে, আৰু প্ৰায় 7টা মানত প্ৰগ্ৰাম আৰম্ভ এটি কৰিলে। সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। সেই অনুষ্ঠানত আমি সকলোকে স্বাগতম জনালোঁ।
তেখেতে মাৰোৱাৰী জীৱ মঞ্চৰ হৈ সমৃদ্ধি আমি একটি সাধারণ মেয়ে, সাধারণ জীবন। অন্যান্য সব মেয়ের মতো আমারও স্বপ্ন ছিল, আশা ছিল, ভালোবাসা ছিল। ভেবেছিলাম ভালোবাসার মানুষটার সাথে সুখে আৰু প্ৰগ্ৰেম ধুনীয়াকৈ শেষ কৰি লৈ প্ৰায় 10টামানত আমি ধুনীয়াকৈ পোলাও আৰু মাংস খালোঁ আৰু ভেজৰ কাৰণে পনীৰৰ অপশ্যন আছিলে আৰু কিন্তু তাৰ পৰা আহি পেলাই আৰু আমাৰতো জানেই ৰাতি ভোক লাগেই আকৌ আমি প্ৰায় 12টামান বজাত পিজ্জা অৰ্ডাৰ কৰিলোঁ ডমিন'জৰ পৰা এণ্ড ইট ৱাজ ডেম টেষ্টি বহুত বেছি ভাল লাগিলে আৰু আপোনালোকেও যদি আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব বাই বাই